আমাৰ কাউন্সিলৰ যিখন আমি নটিফিকেশ্যন দিছোঁ ইয়াত নটিফিকেশ্যনটো আমি দিছোঁ যে মানে কি হয় তেখেতসকলে যদি ৰিচেক কৰিব বিচাৰে তেতিয়া আমাৰ এই নটিফিকেশ্যন যিখন এই নটিফিকেশ্যনটো আমি লিখি দিছোঁ দি কেণ্ডিডেট হু উইচ টু গেট দিয়াৰ এনচাৰ স্ক্ৰিপ্ট ৰিচেক মে ভিজিট আমাৰ এইটো যিটো ৱেবছাইট সেইটো দিছোঁ for applying online. The online platform for application for rechecking will be open after 3 days from the day of declaration of result. 3 দিনৰ পিছত আমি মানে তেখেতসকলেতো অনলাইন খুলি দিম সেই অনলাইনত তেখেতসকলে নিয়ম অনুযায়ী এপ্লাই কৰিব তাৰোপৰি যদি কোনোবাই যদি মানে কি হয় ফটোকপি বিচাৰে সেই ফটোকপিখিনিও আফটাৰ 15 days মানে কি হয় আমি মানে কি কৰি দিম খুলি দিম আমাৰ মানে ৱেবছাইটটো তেতিয়া তেখেতসকলে ফটোকপিটো আমাৰ তাত বিচাৰিলে আমি মানে কি দিয়াৰ বিচাৰিম এইবাৰ আমি এই ক্ষেত্ৰতো এতিয়ালৈকে আমি ডিচাইড কৰা নাই যদিও আমি ফটোকপিটোও যিমান পাৰি কিমান সোনকালে আমি দিয়াৰ ব্যৱস্থা কৰিম সাধাৰণতে ফটোকপিটো আমাৰ গোটেইখিনি ধৰক মানে ইমান 2,80,000 কেণ্ডিডেটৰ ফটোকপি বিচাৰে 10,000 মান ল'ৰা ছোৱালী এই গোটেইখিনি দামৰ পৰা বিচৰাটো এটা এটাকে সেইটো এটা আমাৰ মানে কি হ'ল মেনুৱেল টাস্ক থাকে সেইটো আমি মানে কি এতিয়ালৈকে আমি মানে কৰি ডিজিটেলি কৰিব পৰা হোৱা নাই আৰু মেনুৱেলি কৰোঁতে এটা সময় লাগে আৰু সেই সময়টো যিখিনি লাগে সেইখিনিয়ে মানে বহুত বিগত সময়ত দেখা গৈছিলে ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰভাৱতে তেওঁলোকে এই কামখনত নামভৰ্তি কৰিব নোৱাৰিলে পিছত তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছিকৈ আহিছে যোৱা বছৰ তেনেকুৱা 2-এটা কেছ মোৰো দৃষ্টিগোচৰ হৈছে আৰু এইবাৰ মই ভাবোঁ তেনেকুৱা ৰিজাল্টৰ পাছত মাৰ্কছ লৈ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি নহ'ব বুলি মই নকওঁ কিন্তু মই আশা কৰোঁ